ৰামজানকী বাপুজী আশ্ৰমত 7 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত কথা জ্ঞান যজ্ঞৰ আয়োজন কৰিছোঁ আৰু আমাৰ মদ ভাগৱত কথা জ্ঞান যজ্ঞ আৰম্ভ হ'ব 26 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে। আৰু আমি ইয়াতে 7 দিনীয়া কাৰ্যসূচীত আমি হৱন কৰিম, যজ্ঞ হ'ব আৰু আমাৰ ভাগৱত পাঠ হ'ব আৰু তাত প্ৰবচন হ'ব। প্ৰথম দিনা আমাৰ পতাকা উত্তোলন আছে। পতাকা উত্তোলনৰ পিছত আমাৰ কলহ যাত্ৰা আছে। কলহ যাত্ৰা শেষ কৰাৰ পিছত আমাৰ ভাগৱত পাঠ আৰম্ভ হ'ব, সেইদিনাই আৰম্ভ হ'ব। তাৰপিছত একাদিক্ৰমে 27, 28, 29, 30, 31, 1 এই গোটেইকেইটা দিন ভাগৱত পাঠ আৰু আমাৰ হৱন হ'ব, যিটো হোম যজ্ঞ বুলি কওঁ, সেই হোম যজ্ঞ হ'ব আৰু লগতে কথা প্ৰবচন হ'ব। প্ৰবচক আহিব, তেখেতসকলে কথা প্ৰবচন কৰিব আৰু আমি বিশ্ব শান্তিৰ লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে আমাৰ বৃহৎ অঞ্চলৰ সকলো ৰাইজৰ মংগল কামনাৰ্থে এই 7 দিনীয়াকৈ আমি এই ভাগৱতৰ আয়োজন কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে গোটেইখিনি কামেই সম্পূৰ্ণ হৈছে, কিছু অলপ কাম আছে, সেইখিনি আজিৰ ভিতৰত আমি শেষ কৰিম। আৰু আমি 7 দিনীয়া যিটো অনুষ্ঠান আৰম্ভ কৰিছোঁ শ্ৰীমদ ভাগৱত কথা জ্ঞান যজ্ঞ, সেই অনুষ্ঠানলৈ আমি সকলো ৰাইজক অনুৰোধ কৰিছোঁ। আমি যজ্ঞ পৰিচালনা সমিতিয়ে ইয়াতে আমি 2খন অনুষ্ঠান লগ হৈ এই মদ ভাগৱত কথা জ্ঞান যজ্ঞখন পাতিছোঁ। আমাৰ ৰামজানকী বাপুজী আশ্ৰমৰ স্থায়ী সমিতি আৰু লগতে অত্ৰিমুনি যজ্ঞকুণ্ড আশ্ৰমৰ স্থায়ী সমিতি, 2খন সমিতি লগ হৈ 2টা আমাৰ ধৰ্ম অনুষ্ঠান লগ হৈ আমি যুটীয়াভাৱে এই কাৰ্যসূচী পাতিছোঁ। আৰু এখন পৰিচালনা সমিতি বনাই দিয়া হৈছে আৰু সেই পৰিচালনা সমিতিয়ে এই গোটেই কাৰ্যসূচীখিনি চোৱা চিতা কৰিব আৰু লগতে 2টা অনুষ্ঠানৰে যিখন আমাৰ মুখ্য পৰিচালনা সমিতি আছে তেখেতসকলে তদাৰকখিনি কৰিব। আমি ভাবিছোঁ ৰাইজৰ সহযোগত, সকলোৰে সহযোগত, ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত আমাৰ এই 7 দিনীয়া কাৰ্যসূচী আমি সফল সামৰণি কৰিব পাৰিম। আৰু আপোনালোকৰ জৰিয়তে আমাৰ এই বৃহৎ অঞ্চলৰ লগতে অসম লগতে আমাৰ বিটিআৰ অঞ্চলৰ যিমানখিনি ধৰ্মপ্ৰাণ ৰাইজ আছে, ভক্তপ্ৰাণ ৰাইজ আছে, আমি সমিতিৰ তৰফৰ পৰা তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে 26 তাৰিখৰ কলহ যাত্ৰাৰ পৰা আৰম্ভ কৰি আমাৰ 1 তাৰিখৰ শেষ পূৰ্ণাহুতিলৈকে, যজ্ঞৰ যিটো পূৰ্ণাহুতি হয়, সেই পূৰ্ণাহুতিলৈকে তেখেতসকলে আমাক সহায় সহযোগ কৰিব আৰু আমাক সহযোগ কৰি আমাৰ লগত থাকিব বুলি আশা ৰাখি আমি এই যজ্ঞ আৰম্ভ কৰিছোঁ আৰু আমি সফল হ'ম বুলি পৰিচালনা সমিতিয়ে লগতে 2খন অনুষ্ঠানৰ আমি যিখন আমাৰ মুখ্য পৰিচালনা সমিতি আছে সকলোৱে আমি আশা ৰাখিছোঁ। राम की जय। बीटीसी के समस्त समाज से, राज्य से और कहने का लिए मैं एक बहुत बड़ा सौभाग्य हूँ कि अत्रि मुनि गौशाला आश्रम में दिव्य और भव्य श्रीमद् भागवत कथा ज्ञान यज्ञ का आयोजन हुआ है। इसमें समस्त आसामवासी के, देशवासी के, हमारा भैरगांव समस्ती उदालगुरी जिला के जितने भी हमारे बाबा के हरमहंत श्री हरनंदन दास बाबा के जो श्रद्धालु भक्त थे, उन सबको आह्वान करते हैं कि इस यज्ञ में आकर के अपना जीवन सफल बनावे, क्योंकि ऐसा दिव्य मौका और अवसर आप लोग को नहीं मिलेगा। महंत श्री हरनंदन दास त्यागी महाराज जी ऐसा दिव्य महात्मा थे, बीटीसी बोरो लाइन में और अपना जीवन समर्पण किए बीटीसी बोरो लाइन में, जो कि सनातन धर्म को आगे बढ़ाने के लिए। और उनके पीछे उनके जितने भी बाबा के शिष्य हैं, श्री खोगन बोरो और भी मंदिर कमेटी के जो कमेटी हैं, उन लोग मिलकर के मंदिर को दिव्यता और भव्यता को बहुत ऊपर तक ले जाने का कोशिश में लगे हुए हैं। और मेरा यही कहना है कि समस्त राज्य इस यज्ञ में आकर के अपना जीवन को सफल बनावे, क्योंकि अत्रि मुनि और गौशाला दिव्य आश्रम है। इस दिव्य आश्रम में आकर के मिट्टी को स्पर्श करने से ही अपना जीवन सफल हो जाता है। और उसमें श्रीमद् भागवत कथा ज्ञान यज्ञ का आयोजन है, तो सोने पर सुहागा है, इसलिए इसमें आकर के अपना जीवन को सफल बनावे। जय जय श्री राम। मैं श्री लालदास मौनी बाबा समस्त राज्य से नर्म निवेदन करता हूं कि इस यज्ञ में आकर के तन मन और धन दे करके अपना जीवन को सफल बनावे। बोलो हरनंदन दास त्यागी महाराज की जय। से लेकर के 1 अप्रैल तक होगा ये यज्ञ। इसी में सबको आकर के अपना तन मन धन से
सहयोग दे। जय जय श्री राम। এই ওদালগুৰি জিলাৰ এই ডিমাকুছী শুক্লাইৰ এই ৰাম জানকী বাপুজী আশ্ৰম পৰিচালনা সমিতি আৰু আত্ৰিমুনি যজ্ঞকুণ্ড আশ্ৰম পৰিচালনা সমিতি তথা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত অহা 26 তাৰিখৰ পৰা এসপ্তাহ আমি শ্ৰীমদ ভাগৱত কথাৰ যজ্ঞৰ আয়োজন কৰিছোঁ। গতিকে এই উক্ত কাৰ্যসূচীত আমি এই বৃহত্তৰ অঞ্চলৰ তথা অসমৰ বিভিন্ন অঞ্চলৰ গণ্যমান্য ব্যক্তি ভক্তপ্ৰাণ ৰাইজ সকলোকে ইয়াত আহি ফেলে এই কথা জ্ঞান যজ্ঞত সহায় সহযোগ তথা শ্ৰৱণ কৰে। তাৰ কাৰণে আমি পৰিচালনা সমিতি তথা অভ্যৰ্থনা সমিতিৰ হৈ বিনম্ৰ আহ্বান জনাইছোঁ। আৰু ইয়াত আমি আমাৰ ইতিমধ্যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ইয়াত কথা জ্ঞান যজ্ঞৰ আমি উন্মোচন কৰিবৰ কাৰণে আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ পিছত আমাৰ লাখবন্তি প্ৰজ্বলন আছে। গতিকে তাত আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে আমাৰ স্থানীয় MCLA EM ওচৰ পাজৰৰ MLA সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে এই আমাৰ বৃহত্তৰ অঞ্চলৰ মংগলাৰ্থে বিশ্ব শান্তি তথা জীৱ জগতৰ কল্যাণাৰ্থে ভৱিষ্যত প্ৰজন্মৰ আমাৰ যি মানে উঠি অহা প্ৰজন্ম আছে তেওঁলোকক সনাতনী কালচাৰ তেওঁলোকৰ জ্ঞান ভাগৱত জ্ঞান দিবৰ কাৰণে আমি বৃহৎ আয়োজন কৰিছোঁ। গতিকে ইয়াত সকলো আমাৰ ধৰ্মপ্ৰাণ ৰাইজ তথা ৰাইজে আহি সহায় সহযোগ তথা অংশগ্ৰহণ কৰিলে আমি নথৈ আনন্দিত হ'ম। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।